নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কাঞ্চনজংঘা ক্লাছেছলৈ অসম চৰকাৰৰ যিসমূহ প্ৰতিযোগী পৰীক্ষা অনুষ্ঠিত কৰা হয় সেই প্ৰতিযোগী পৰীক্ষাসমূহত সহায় হোৱাকৈ আমি আপোনালোকলৈ ভিডিঅ'সমূহ আগবঢ়াম যদি ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু বান্ধৱী আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব প্ৰিয় বন্ধু বান্ধৱীসকল আমি ইতিমধ্যে পলিটিৰ 12টা পাৰ্ট আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ এইটো 13 নম্বৰ পাৰ্ট আগৰ পাৰ্টকেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে চাই ল'ব মই তাতে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু প্ৰশ্ন আপোনালোকৰ সৈতে আলোচনা কৰিছোঁ এই প্ৰশ্নসমূহ আপোনালোকে গুৰুত্ব সহকাৰে চালে আপোনালোকৰ এক্সামত দেখিবলৈ পাব আজিৰ ভিডিঅ'টোত মই কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন ইনক্লুড কৰিছোঁ প্ৰথম প্ৰশ্নটোলৈ গৈছোঁ জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰৰ কোনটো অনুচ্ছেদ নিলম্বন কৰা নহয় অৰ্থাৎ যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয় তেতিয়া মৌলিক অধিকাৰসমূহ আমি ভোগ কৰিব নোৱাৰোঁ বা সেই মৌলিক অধিকাৰসমূহক নিলম্বন কৰি থোৱা হয় কিন্তু দুটা এনেধৰণৰ অনুচ্ছেদ আছে মৌলিক অধিকাৰৰ অধীনত যি দুটাক নিলম্বন কৰিব নোৱাৰি সেই দুটা কি উত্তৰটো হ'ব জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰৰ অনুচ্ছেদ 20 আৰু 21ক নিলম্বন কৰা নহয় জৰুৰীকালীন অৱস্থাত মৌলিক অধিকাৰৰ অনুচ্ছেদ 20 আৰু 21ক নিলম্বন কৰা নহয় মনত ৰাখিব অত্যন্ত গুৰুত্বপূৰ্ণ এই প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ অস্পৃশ্যতাৰ অৱলুপ্তি মৌলিক অধিকাৰৰ কোনটো অনুচ্ছেদৰ পৰা উল্লেখ কৰা হৈছে অস্পৃশ্যতাৰ অৱলুপ্তি মানে আমাৰ যে জাত পাত কিবা এনেধৰণৰ সমাজত কুসংস্কাৰ আছে সেই কুসংস্কাৰ আঁতৰাবৰ বাবে মৌলিক অধিকাৰত কোনটো অনুচ্ছেদত আমাক প্ৰদান কৰিছে অধিকাৰ সেইটো উত্তৰটো হ'ব অস্পৃশ্যতাৰ অৱলুপ্তি মৌলিক অধিকাৰৰ অনুচ্ছেদ 17ত উল্লেখ কৰা হৈছে মনত ৰাখিব অস্পৃশ্যতাৰ অৱলুপ্তি মৌলিক অধিকাৰৰ অনুচ্ছেদ 17ত উল্লেখ কৰা হৈছে 3 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ বাক স্বতন্ত্ৰতা বা ফ্ৰীডম অফ এক্সপ্ৰেছন এই অধিকাৰটো সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আমি এই প্ৰশ্নটো দেখিবলৈ পাইছোঁ গতিকে মনত ৰাখিব যে বাক স্বতন্ত্ৰতাৰ অধিকাৰ বা ফ্ৰীডম অফ এক্সপ্ৰেছন এইটো কোনটো অনুচ্ছেদত উল্লেখ আছে উত্তৰটো হ'ব যে বাক স্বতন্ত্ৰতাৰ অধিকাৰ সংবিধানৰ 19(a)ত উল্লেখ আছে বাক স্বতন্ত্ৰতাৰ অধিকাৰ সংবিধানৰ 19(a)ৰ অধীনত উল্লেখ আছে 4 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানত শিক্ষাৰ অধিকাৰক কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে অৰ্থাৎ শিক্ষাৰ অধিকাৰক সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে উত্তৰটো হ'ব শিক্ষাৰ অধিকাৰক সংবিধানৰ অনুচ্ছেদ 21(a)ত সন্নিৱিষ্ট কৰা হৈছে শিক্ষাৰ অধিকাৰক সংবিধানৰ অনুচ্ছেদ 21(a)ত সন্নিৱিষ্ট কৰা হৈছে 5 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ কোনটো সংবিধান সংশোধনীৰ জৰিয়তে 6 পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে কোনটো সংবিধান সংশোধনীৰ জৰিয়তে 6 পৰা 14 বছৰৰ বয়সৰ শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে বিভিন্ন কম্পিটিটিভ এক্সামত এই প্ৰশ্নটো আহিছে আপোনালোকে মনত ৰাখিব আগলৈ এনেধৰণৰ প্ৰশ্নসমূহেই আপোনালোকৰ এক্সামত আহিব উত্তৰটো হ'ব যে 86 নং সংবিধান সংশোধন 2002ৰ মাধ্যমত 6 পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে 86 নং সংবিধান সংশোধন 2002ৰ মাধ্যমত 6 পৰা 14 বছৰ বয়সৰ শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে প্ৰিয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে আমাৰ ফেচবুক পেজটোৰ সৈতে জড়িত হোৱা নাই তেনেহ'লে কাঞ্চনজংঘা ক্লাছেছ নামৰ এটা পেজ আছে এই পেজটোৰ সৈতে আপোনালোকে জড়িত হ'ব পাৰে তাত মই ভিডিঅ'সমূহৰ লিংকসমূহ আৰু এক্সামিনেশ্যন ৰিলেটেড কিবা ইনফৰমেশ্যন পালে সেইসমূহ তাতে মই শ্বেয়াৰ কৰোঁ 6 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ শিক্ষাৰ অধিকাৰ আইন ৰাইট টু এডুকেশ্যন এক্ট কেতিয়া গৃহীত কৰা হয় শিক্ষাৰ অধিকাৰ আইন ৰাইট টু এডুকেশ্যন এক্ট কেতিয়া গৃহীত কৰা হয় উত্তৰটো হ'ব শিক্ষাৰ অধিকাৰ আইন ৰাইট টু এডুকেশ্যন এক্ট 2009 চনত গৃহীত হয় আৰু 1 এপ্ৰিল 2010 চনত কাৰ্যকৰী কৰা হয় দুটেই ইনক্লুড কৰিছোঁ কেতিয়া গৃহীত কৰা হয় আৰু কেতিয়া কাৰ্যকৰী কৰা হয় মনত ৰাখিব 2009 চনত গৃহীত কৰা হয় আৰু 2010 চনৰ 1 এপ্ৰিলত ইয়াক কাৰ্যকৰী কৰা হয় 7 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ সংবিধানৰ কোনটো অনুচ্ছেদে নাগৰিকৰ মৌলিক অধিকাৰ উলংঘনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰাৰ সুবিধা দিয়ে প্ৰিয় বন্ধু বান্ধৱীসকল আমি সকলোৱে জানো যে মৌলিক অধিকাৰ উলংঘন হ'লে বা খৰ্ব হ'লে আমি পুনৰ উচ্চতম ন্যায়ালয়ৰ বা উচ্চ ন্যায়ালয়ৰ কাষ চাপিব পাৰোঁ গতিকে উচ্চতম ন্যায়ালয়ে আমি কোনটো অনুচ্ছেদৰ অধীনত আবেদন কৰাৰ সুবিধা প্ৰদান কৰিছে উত্তৰটো হ'ব অনুচ্ছেদ 32ৰ অধীনত মৌলিক অধিকাৰ উলংঘন হ'লে উচ্চতম ন্যায়ালয়ে আবেদন কৰাৰ সুবিধা প্ৰদান কৰিছে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে 32ৰ অধীনত মৌলিক অধিকাৰ উলংঘন হ'লে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব আমি পাৰিম 8 নম্বৰ প্ৰশ্নটোলৈ গৈছোঁ উচ্চতম ন্যায়ালয়ে কোনটো অনুচ্ছেদৰ অধীনত ৰিট জাৰি কৰে উচ্চতম ন্যায়ালয়ে কোনটো অনুচ্ছেদৰ অধীনত ৰিট জাৰি কৰে উত্তৰটো হ'ব উচ্চতম ন্যায়ালয়ে অনুচ্ছেদ 32ৰ অধীনত ৰিট জাৰি কৰে অৰ্থাৎ যেতিয়া মৌলিক অধিকাৰ খৰ্ব হয় তেতিয়া উচ্চতম ন্যায়ালয়ে
ৰিট জাৰি কৰিব পাৰে আৰু উচ্চতম ন্যায়ালয়ে কোনটো অনুচ্ছেদৰ অধীনত এই ৰিটসমূহ জাৰি কৰে সেইটো হ'ব 32 মনত ৰাখিব 8 নম্বৰ প্ৰশ্নত লৈ গৈছো উচ্চ ন্যায়ালয়ে কোনটো অনুচ্ছেদৰ অধীনত ৰিট জাৰি কৰে উচ্চ ন্যায়ালয়ে কোনটো অনুচ্ছেদৰ জৰিয়তে ৰিট জাৰি কৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় দুইটাই ৰিট জাৰি কৰিব পাৰে উচ্চ ন্যায়ালয়ে অনুচ্ছেদ 32 ৰ জৰিয়তে ৰিট জাৰি কৰে আৰু উচ্চ ন্যায়ালয়ে 226 ৰ অধীনত ৰিট জাৰি কৰে উচ্চ ন্যায়ালয়ে অনুচ্ছেদ 226 ৰ অধীনত ৰিট জাৰি কৰে এই দুটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মনত ৰাখিব যে উচ্চতম ন্যায়ালয়ে 32 ৰ অধীনত অনুচ্ছেদ 32 ৰ অধীনত ৰিট জাৰি কৰে আৰু উচ্চ ন্যায়ালয়ে 226 ৰ অধীনত ৰিট জাৰি কৰে 9 নম্বৰ প্ৰশ্নলৈ গৈছো উচ্চতম আৰু উচ্চ ন্যায়ালয়ে কেই প্ৰকাৰ ৰিট জাৰি কৰিব পাৰে উচ্চতম আৰু উচ্চ ন্যায়ালয়ে কেই প্ৰকাৰ ৰিট জাৰি কৰে উত্তৰটো হ'ব উচ্চতম আৰু উচ্চ ন্যায়ালয়ে মৌলিক অধিকাৰ উল্লংঘন হলে 5 প্ৰকাৰৰ ৰিট জাৰি কৰে মনত ৰাখিব উচ্চতম আৰু উচ্চ ন্যায়ালয়ে মৌলিক অধিকাৰ উল্লংঘন হলে 5 প্ৰকাৰৰ ৰিট জাৰি কৰে 10 নম্বৰ প্ৰশ্নলৈ গৈছো কিমান চনত সংসদে শিশু শ্ৰমিক নিষেধ অধিনিয়ম গৃহীত কৰে কিমান চনত সংসদে শিশু শ্ৰমিক নিষেধ অধিনিয়ম গৃহীত কৰে উত্তৰটো হ'ব যে 1946 চনত সংসদে শিশু শ্ৰমিক নিষেধ অধিনিয়ম গৃহীত কৰে 1946 চনত সংসদে শিশু শ্ৰমিক নিষেধ অধিনিয়ম গৃহীত কৰে প্ৰিয় বন্ধু-বান্ধৱীসকল যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব আৰু লগৰ যদি কোনোবা বন্ধু-বান্ধৱী আছে বা পৰিয়ালৰ আন কোনো যদি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ সৈতে আপোনালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব ধন্যবাদ